এভৰিৱান গুড ইভিনিং সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নয়নমণি দত্তলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই আৰু বিহু পালেহিয়ে বিহুলে বেছি দিন নাই এতিয়া যাবলৈ ওলাইছো ফেন্সি বজাৰলে বিহু বজাৰ কৰিবলৈ কিকিনো বজাৰ কৰো তাকে আপোনালোকক দেখুৱাম আৰু ফেন্সি বজাৰ কসমেটিক আৰু ষ্টেচনাৰী হোলসেলাৰ সমূহ ক'ত আছে তাৰো কিছু দৃশ্য আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া ফেন্সি বজাৰ পাইছোহি আৰু লাহেকে আপোনালোকে ফেন্সি বজাৰৰ কাপোৰৰ হোলসেলাৰৰ মই যেটো ভিডিও দিছিলো মোক বহুত মৰম দিছে সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু সেইকাৰণে মই লৈ আহিছো আজি ফেন্সি বজাৰ ষ্টেচনাৰী আৰু কসমেটিকৰ হোলসেলাৰ সমূহ আপোনালোকক দেখুৱাম ক'তনো আছে আপোনালোকে ভিডিওটো চাব আৰু মৰম দিব এয়া হৈছে ফেন্সি বজাৰৰ পাটৰ কাপোৰৰ দোকান মোহিনী সিল্ক এম্পোৰিয়াম অসম সিল্কালয় বহুত আছে পাটৰ কাপোৰৰ দোকান একেলগে আছে পাটৰ কাপোৰৰ দোকানসমূহ আৰু মোৰ দাদাৰ বিয়াৰ পাটৰ কাপোৰ মোহিনী সিল্ক এম্পোৰিয়ামৰ পৰা কিনিছিলো আৰু এতিয়া লাহে লাহে পাইছোহি আৰু ফেন্সি বজাৰৰ কসমেটিক আৰু ষ্টেচনাৰী হোলসেলাৰ সমূহ মই আপোনালোকক যিমান পাৰো সিমান দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ কিয় কাপোৰৰ হোলসেলাৰ ভিডিওটো দিওঁতে আপোনালোকক মই যেহেতু কৈছিলো দেখুৱাম বুলি আৰু আপোনালোকে সেই ভিডিওটোত মোক বহুত মৰম দিছে সেইকাৰণে মই দেৰি নকৰি সোনকালে লৈ আহিলো বিহুৰ আগতে লৈ আহিছো কসমেটিক আৰু ষ্টেচনাৰী হোলসেলাৰ সমূহ এড্ৰেছটো মই আপোনালোকক ভালকে কৈ দিওঁ মছজিদ গলিত আছে কসমেটিক আৰু ষ্টেচনাৰী লগতে প্লাষ্টিক ফুল টাব আৰু পাকঘৰত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সেইসমূহৰো হোলসেলাৰ আছে মছজিদ গলিতে আপোনালোকে ফেন্সি বজাৰত আহি সুধিলেই হ'ব মছজিদ গলিনো কোনটো তেতিয়া আপোনালোকক দেখুৱাই দিব আৰু যিসকলে চিনি পায় তেওঁলোকৰ কাৰণে এইটো ভালেই হ'ব এতিয়া বলক যাওঁ ষ্টেচনাৰী দোকানসমূহ আপোনালোকক দেখুৱাই দেখিছে আমি মছজিদ গলিয়েদি সোমাই আহিছো আৰু এইফালেদি সোমাই যিসমূহ দোকান পাব সকলো হৈছে হোলসেলাৰ এই প্ৰথম গিখনৰ বাহিৰে প্ৰথম গিখনত হোলসেলাৰো কৰে লগতে ৰিটেইলো কৰে বেছি হোলসেল নকৰে কিন্তু বাকি গলিটো পাৰ হৈয়ে এই গলিটো পাৰ হৈয়ে এখিনিৰ পৰা যিখিনি দোকান আৰম্ভ হৈছে বাকি সকলোৱে হোলসেলাৰ হয় লগতে বেগৰো হোলসেলাৰৰ দোকান আছে ইয়াতে অসমীয়া গহনা আৰু গ্ৰান্টি থকা গোল্ডেনৰ চেইন ফুলি খাৰু সেইবিলাক সামগ্ৰী পায় আৰু যিহেতু বিহুৰ বতৰ দোকানী সকলো বহুত ব্যস্ত হৈ থাকে সেইকাৰণে মই আপোনালোকক যিমান ভালকে দেখুৱাব লাগিছিল সিমান ভালকে মই আপোনালোকক দেখুৱাব পৰা নাই কিন্তু যিমান পাৰিছো মই চেষ্টা কৰিছো আপোনালোকক দেখুৱাবলৈ আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আপোনালোকৰ সুবিধা হ'ব কাৰণ যিসকলে ব্যৱসায় কৰিব বিচাৰে নতুনকে বা যিসকলৰ ব্যৱসায় আছে তেওঁলোকে খুব ভালকে গম নাপায় আৰু পাইখিনিয়ে বাৰু গম পায় কিন্তু কিছুমানে গম নাপায় এই হোলসেলাৰ সমূহৰ পৰা আপোনালোকে নিব পাৰে কাৰণ ফেন্সি বজাৰ হৈছে অসমৰ আটাইতকৈ ডাঙৰ হোলসেলাৰ কাপোৰৰে হওক বা কসমেটিকৰে হওক বা ষ্টেচনাৰীয়ে হওক সকলোৰে হোলসেলাৰ কিন্তু ফেন্সি বজাৰতে আছে সেইকাৰণে আপোনালোকে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব চাব কসমেটিকৰ বজাৰ কৰা হ'ল দোকানৰ কাৰণে আৰু এতিয়া আহিছো চাদৰ মেখেলা এযোৰ কিনিবলৈ মানে মিষ্টাৰে বিহু বুলি মোক গিফ্ট দিব কেনেকুৱানো চাদৰ মেখেলা দিব আপোনালোকক দেখুৱাম আৰু এইবোৰ হৈছে পৰ্দাৰ বিছনা চাদৰ মেখেলাৰ হোলসেলাৰ আপোনালোকক দেখুৱাইছিলোৱে আৰু ইয়াতে পৰ্দাৰো আছে গাৰু কভাৰ কম্বল সকলো পোৱা যায় এতিয়া মই যাওঁ বলক চাদৰ মেখেলাযোৰ চাই লওঁ সোনকালে চাদৰ মেখেলা চাই আছো আৰু কোনযোৰ লওঁ আপোনালোকক মই ঘৰত গৈ দেখুৱাম মই কোনযোৰ ল'ম কোনযোৰ নল'ম তেনেকুৱা হৈ আছে এতিয়ালৈকে সিলেক্টে কৰিব পৰা নাই চাদৰ মেখেলা ললো লৈ পেলাই আকৌ মছজিদ গলিলৈকে আহিলো কাৰণ তাতে বস্তুখিনি থৈ গৈছিলো দোকানৰ বাবে কিনা আৰু এতিয়া যাওঁ ঘৰলে চাদৰ মেখেলাও ললো আৰু এটা সৰু বস্তু লৈছো দেখুৱাম বাৰু আপোনালোকক ঘৰত গৈ আৰু এতিয়া মই আপোনালোকক অকণমান ফেন্সি বজাৰৰ দৃশ্য দেখুৱাইছো বতৰটো ভাল হৈছে আৰু এতিয়া মানুহৰ ভিৰ হৈছে এয়া সকলোতে মানুহ বিহু বজাৰ কৰিছে সকলোৱে আৰু সঁচাকৈ ফেন্সি বজাৰ আহিলে ভাল লাগে ঘৰ আহি পালোহি আৰু এই বেগটো যে দেখিছে কেনেকুৱা লাগিছে জনাব ভণ্টি এজনীক গিফ্ট দিবলৈ আনিছো ৱাটাৰপ্ৰুফ হয় মোৰ কিন্তু ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু বেগটো কিন্তু মিষ্টাৰে পছন্দ কৰিছে
আৰু এইযোৰ মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব যেতিয়া পিন্ধিম তেতিয়া ভালকৈ দেখুৱাম বাৰু এইকেইটা অসমীয়া গহনা দোকানৰ কাৰণে আনিছোঁ বোলো আপোনালোককো দেখুৱাই দিওঁ আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে মোক ইমান মৰম দিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব